Hi guys, welcome back to my YouTube channel. So এতিয়া বাজিছে 7টা আৰু 7টা বজাৰ লগে লগে মই বিচনাখন ঠিক কৰি ওলাই মিলাই ৰেডি হ'ব ওলাইছোঁ আৰু আজি বহুতখিনি বস্তু আপোনালোকৰ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো বহুত ধুনীয়া হ'ব ওলাইছে। গতিকে এতিয়াৰ পৰা লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গোটেইগাল বস্তু ভৰি গৈছে, বিয়া এসোপা বস্তু তালৈকে আছে, এইফালে ইসোপা গোটেইগাল বিয়া বস্তু আৰু গোটেই ৰুমটো মোকে বন্ধ কৰি দিলে। আৰু বৰ্তমান বিচনাখন আছে আৰু বাকী গোটেই বস্তুৱে পৰি আছে। টেবুলখনৰ অৱস্থা বেয়া হৈ আছে, পুৰা একেবাৰে বন্দি। চ' এতিয়া বৰ্তমান গোটেই সোপা সামৰি সুতৰি আজৰি। এফালে চিৰা, এফালে আচাৰ, এফালে চাউল, এইটো চাউল আৰু এসোপা দালি, আলু, পিঁয়াজ মিঠাই দিব বস্তু এসোপা দি গিলাচ, এইটো মিঠৈ, তাৰপিছত আকৌ এইটো কি কয়, এইটো কলহ, তাৰপিছত এইটো কি কয় গিলাচ বস্তু আছিল। কালি ৰাতি দেখা বস্তু পায় এসোপা বিয়াৰ কাৰণে বৰ্তমান ইমানখিনি অনা হৈছে আৰু বস্তু আহিব। গোটেই মোৰ আজি বিয়াৰ পিছত আপুনি মোৰ ৰুমটো চাব, গোটেইটো ভৰি যাব। চ' কালি আপুনি দেখিছিলে গোটেই মোৰ টেবুলখন অৱস্থা বেয়া হৈ গৈছিলে। মোৰ টেবুলখন এতিয়া বৰ্তমান চাফা কৰি বস্তু পৰা এনেকৈ আজৰি কৰি থৈছোঁ। আৰু ৰাতিপুৱা মৰ্ণিঙত মই এসোপা সামৰি কৰি আজৰি কৰিছোঁ। বৰ্তমান বিয়াৰ কাৰণে এইটো গডেজ আনিছে, যিটো ছোৱালী বিয়া হয় ন, ছোৱালী বিয়া বস্তু য'ত বস্তু নিব লাগে সেই বস্তু আনি এইটো ফাৰ্ণিচাৰ আৰু অৰ্ডাৰ দিয়া হৈছে। বৰ্তমান এইটো অনা হৈছে, কালি এইটো আনিছোঁ আৰু বজাৰ পাতি সেইখিনি আছিলে আৰু তাৰপৰা দেখুৱাইছোঁ বলক। আৰু এইখিনি ৰিচিপশ্যন হ'ব আৰু ৰিচিপশ্যনৰ জেগা এইখিনি এফালে লাগি আছে একদম পূৰা জাবৰ জোঁথৰ চাফা কৰাত মানুহ লাগি আছে। এইখিনি জেগা ৰিচিপশ্যনৰ হ'ব। আৰু এফালে চালা মেলা কৰা কাম খতম হ'ল আৰু এতিয়া ৰাতিয়ে হৈ গ'লহি আৰু এতিয়া বাজিছে 6টা। চ' আজিৰ লিষ্টখন এইখিনিয়ে। আৰু প্ৰায় নাৰিকল, মাহ ধোৱা কিবা কিবি কল দুৱালি, চট বাতি কিবা গণপতি ঘটি এইখিনি বস্তু অনা হ'ল।